গুড মৰ্ণিং মৰণ্যতি ভিতৰত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মৰ্ণিং পূৰা ৰেডি হৈ মেলি কলেজ যাওঁ মই জনাম আপোনালোকক সেইটো, কিন্তু এতিয়া মই ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ ব্লগটো। তাৰপিছত এতিয়া আপোনালোকে সেইফালে জ্বলাবচোন বতৰ কেনেকুৱা। আমাৰ এইটো চাইডেতো বৰষুণ দি আছে, চাওক। গম পোৱা নাই চাগে, আপোনালোকে ধৰিব পৰা নাই, কিন্তু দি আছে বৰষুণ। তাতে মই ওলাই মেলি ৰেডি কাম বনো কৰিলোঁ সোনকালে এফালে যাওঁ। আপোনালোকক জনাম বাৰু মই ষ্টাৰ্ট কৰিলোঁ। আকৌ বৰ্ণালীকো থ'ব লাগিব, তাইও আজি যাব। কিবা এটা লাগি ধৰিলে। তাইও আজি যাবগৈ মানে ঘৰলৈ। তাইক বাছত উঠাই মেলি আমি য'লৈ যাওঁ তালৈ যাব লাগিব। আপোনালোকক জনাম মই গাড়ীত। তেন্তে অলপ পিছত লগ পাই আছোঁ। এয়া আমি গৈ আছোঁ এতিয়া টিলিঙা মন্দিৰ। আপোনালোককতো জনাইছিলোঁ এফালে যাম, ক'ত যাওঁ জনাম বুলি। এয়া গৈ আছোঁ, বৰষুণ দি আছে। এফালে পাছফালে বহি আছে বৰ্ণালী। এই আজি যাবগৈ, বেয়া লাগিছে আৰু। বেয়া লাগিছে, খালী খালী লাগিব এতিয়া। উপায়তো নাই। তাৰপাছত এইফালে আছে আমাৰ মিষ্টাৰ। হাই কৈ দিয়া। এইফালে আছোঁ মই। এতিয়া আমি গৈ আছোঁ, আপোনালোকক লগ পাম বাৰু ৰাস্তাত, ঠিক আছে। আৰু এই বুকিং চিট আছে চাবা। কি হ'ল হ'লনে? এয়া বৰ্ণালী গ'লগে। এয়া আমি গৈ আছোঁ বাছত উঠাই বৰ্ণালীক টিলিঙা মন্দিৰলৈ। বৰডুবি পালোহি আৰু বেছি টাইম নালাগে বাৰু। এয়া পামহি আৰু টিলিঙা মন্দিৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে বল বম, এওঁলোক আহি আছে গৈ আছে। এয়া পামহি আৰু এতিয়া আমি চাই থাকক আপোনালোকে ভিডিঅ'টো। আমি টিলিঙা মন্দিৰ পাই গ'লোহি। এয়া আমি আহি ফাইনেলি পালোহি। বহুত ভিৰ হৈছে, সেইটো কাৰণে আমি বাহিৰৰ পৰা শ্বটটো লোৱা নহ'ল।
আজি বহুত ভিৰ যিহেতু শাওনৰ সোমবাৰ ইয়াত বহুত ভিৰ হৈছে যিহেতু শিৱ বাবাক সোমবাৰে পূজা কৰা হয় সেইকাৰণে ইয়াত চাওক আপোনালোকে দেখিছে চবফালে মানুহ এয়া আমি পূজা দি আহিলোঁ বাৰু এতিয়া আমি গৈ আছোঁ আমি গাড়ীত বহি লওঁ তাৰপিছত আপোনালোকক জনাম চাওক ইমান ভিৰ হৈছে একদম ইয়াৰ পৰাই লাইন লাগি গৈছে আৰু আমি মেইন স্থানত চাকি জ্বলাবলৈ নহ'লেই এয়া দোকানৰ আগতো বহুত ভিৰ এয়া গাড়ী একদম পূৰা ভিৰ আমি এতিয়া ঘৰলৈ গৈ আছোঁ কেতিয়া পামগৈ জানো ঘৰ যি ভিৰ গৈয়ে আছোঁ কিন্তু পোৱাহিয়ে নাই ইমান ভিৰ আচলতে মানে আজি সোমবাৰ আছিলে তাতে বলবম বা ইমান ভিৰ একদম মানুহ মানে তাত হেৰালে মানে বিচাৰি নাপায় ইমানেই বেছি মানুহ হৈছে মানে তাতে ৰাস্তাটো অলপ সৰু হয় প্ৰব্লেম হৈছে আমি যোনটো মেইন স্থান হয় তাত আমি চাকি জ্বলাবলৈ নাপালোঁৱেই আমাৰ আচলতে অলপ দেৰিও হ'ল নেকি আমি 9:30 মানত পালোঁহি ইয়াত আৰু সোনকালে ওলাই আহিব লাগিছিলে চাগে একো নাই আকৌ নেক্সট টাইম আহিম আজি দিলোঁ আৰু শাওনৰ মাহৰ সোমবাৰ বুলি আকৌ নেক্সট আকৌ কেতিয়াবা সোমবাৰে আহিম আৰু আপোনালোকক ভালকৈ দেখাম যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা শ্বুট কৰিলোঁ আৰু দেখালোঁ কিন্তু এতিয়া ভোকো লাগিছে ঘৰলৈ গৈ আকৌ ভাত বনাব লাগিব তাতে চাওঁচোন ক'ৰবাত ৰাস্তাত ৰেষ্টুৰেণ্ট পালে মানে পেট পূজাটো কৰি যাব লাগিব আৰু ঘৰলৈ গৈ ভাত বনালে নোৱাৰি আৰু ক'ৰবাত খোৱাবা নেকি हाँ একো খাব নাই এতিয়া ঘৰত যাম गजब बेइज्जती है খাব নেকি কেম ঠিক এনেই কৈছে ধেমালি কৈছে বিৰাট ধেমালি কৰে মানে এতিয়া সোনকালে আহিছোঁ কিন্তু এইফালে ৰাস্তাটো যে ফ্ৰী পাম বুলি ভবা নাই চাই লওঁচোন কি হয় লগ পাইছোঁ আপোনালোকক মিষ্টাৰে বোলে এইটো ৰাস্তা চিনিয়ে নাপায় মুঠতে গৈ আছোঁ লৈ গৈয়ে আছে আৰু ক'ত ওলামগৈ চাওঁচোন আপোনালোকো চাই থাকক দেই আমি বোলে হেৰাই গ'লোঁ তেতিয়া কি হ'ব হা কোৱা তেতিয়া কি হ'ব মইতো চিনি নাপাওঁৱে বাৰু মোক কৈতো লাভ নাই এইফালে মিষ্টাৰো বোলে এইটো ৰাস্তা দেখা নাই বোলে আহি আছে আৰু আচলতে সেইফালে আকৌ ওলাই মেলি যোৱাটো আৰু পচিবল নহয় ইমান ভিৰ মানে ৰাতি হৈ যাব আৰু সেনেকুৱা হৈছে এতিয়া চাওঁচোন ক'ত ওলাওঁগৈ আপোনালোকক জনাম বাৰু এয়া আহি এটা মেইন ৰাস্তা দেখি পাইছোঁ কিন্তু হয় নে নহয় সেইটো ডাউট হৈছে হয় ন বা বৰডুবি এটা পাইছোঁ বাৰু চাওঁচোন হয় নে নহয় এয়া এইটো গৈ আছোঁ আৰু এতিয়া পালোহি বহুতেই হ'ল এঘণ্টামানেই হ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ মানে কাম কৰি ল'লোঁ আহি মেলি গোটেই বৰষুণতো তিতা হ'ল কাপোৰ গোটেই বোকা লাগিলে তাৰপিছত সেইবোৰ মই ধুই মেলি ধুনীয়াকৈ এতিয়াতো বৰষুণ বতৰ ক'তনো মেলিবতো জেগা চেগা নাই ভিতৰতে আৰু ফেনৰ তলতে দি দিছোঁ আৰু শুকাব সেনেকৈ শুকাই যাব বাৰু একো টেনশ্যন নাই তাৰপিছতে একদম মানে মোৰ খালী পেটত গৈছিলোঁ অলপ গেছৰ প্ৰব্লেমো আছে একদম এতিয়া মাথাটো ঘূৰাইছে কিবা একদম বমি লাগিছে মিষ্টাৰক ক'লোঁ মোক ক'লে আলু পিটিকা দি ভাত বনাই দিয়া আৰু দাইল চাইল একো নাখাওঁ ৰাতিৰে মাটন ৰাতিৰে মাটন আছে মিষ্টাৰে এটা মাটন দি খাব মই আলু পিটিকা আৰু ভাত ধুনীয়াকৈ খাম আৰু অকণমান দেৰি ৰেষ্ট কৰি ল'ম আৰু একদম গাটো নহ'লে একদম কিবা লাগিছে আৰু তেন্তে আমি খাই লওঁ আপোনালোকে অলপ পিছত হে এভৰিৱান
ভিডিঅ'টো এণ্ড কৰা নহ'ল অলপ দেৰি শুলোঁ আপোনালোকক কৈছিলোঁ মোৰ গাটো অলপ বেয়া আছিলে বুলি সেইটো কাৰণে অলপ দেৰি শুৱা মানে পূৰা শুলোঁ অলপ দেৰি বুলি কৈছোঁহে কিন্তু দেই বহুত শুই দিলোঁ আৰু লম্বাকৈ তাৰপিছত ভাবিলোঁ ভিডিঅ'টো ইয়াত এণ্ড কৰি দিওঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ'ত লগ পাম আজিলৈ তেন্তে বাই বাই